নমস্কাৰ বন্ধু বান্ধৱীসকল, মই কৃষ্ণাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি নতুন বছৰৰ প্ৰথম দিনটো হয় আৰু সকলোকে মোৰ ফালৰ পৰা নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো ভালে কুশলে থাকক আৰু সদায় হাঁহি ফূৰ্তিৰে দিনবোৰ পাৰ কৰক তাকে কামনা কৰিছোঁ। আৰু এতিয়া মই গা পা ধুই পেলাই আমাৰ গোসাঁই ঘৰত সোমাব লৈছোঁ আৰু গোসাঁই সেৱা কৰি পেলাই আমি আজি যাম মৃত্যুঞ্জয় মন্দিৰ বা মই ধুনু দেহা। আৰু আপোনালোকক তাত গৈ কি কৰোঁ বা কেনেকৈ মানে দিনটো আজি পাৰ কৰোঁ আপোনালোকক ভিডিঅ' আকাৰে দেখাই যাম। সকলোৱে ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু এয়া মই ওলাই ল'লোঁ মন্দিৰ ভাগলৈ যাবলৈ। এতিয়া 10:30 বাজিলেহি। ৰাতিপুৱা কৰি মেলি লওঁতে সময়বোৰ কেনি পাৰ হৈ যায় গমকে নাপাওঁ। আৰু এয়া আহি পেলাই আমি মন্দিৰ ভাগ পালোঁহি আৰু ইমানেই ভিৰ হৈছে আজি, বহুত মানুহ হৈছে। আৰু এইয়া দীঘলীয়া লাইন এটা দেখিছে যে মন্দিৰ ভাগৰ ভিতৰত সোমাবলৈ বহুত এটা দীঘলীয়া লাইন লাগি আছে আৰু কেওফালে খালি মানুহেই। আৰু এতিয়া আমি স্কুটিখন থৈ পেলাই আমি ভিতৰত সোমাবলৈ ল'ম আৰু মই এয়া চাকি বন্তি লৈ ল'লোঁ জ্বলাবলৈ আৰু এয়া জ্বলাই কৰি লৈ পেলাই আহিলোঁ। আৰু আজি ভাবিছিলোঁ মন্দিৰৰ পৰা ওলাই পেলাই অকণমান ফুৰিবলৈ যাম বুলি, কিন্তু দেহা মোৰ ধুনু আমাৰ তিনিওটাই চৰ্দি লাগিছে। সেইকাৰণে গাটো বহুত বেয়া লাগি গ'ল, মানে বহুত সময় ৰৈ পেলাই মাথাটো অকণমান বিষোৱা নিচিনা লাগিলে। সেয়েহে ভাবিছোঁ ঘৰলৈ যামগৈ বুলি, বেলেগ এদিন অকণমান ফুৰিবলৈ ওলাই আহিম বোলো, আজি ঘৰলৈকে যামগৈ। সেয়েহে ঘৰলৈকে আহিলোঁ আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।